Welcome back my YouTube channel Akash Studio. আজি শিৱসাগৰ গৈ আছো। এতিয়া না যাওঁ আৰু 2-3 ঘণ্টা পিছত গৈ আছো। এটো সব একদম ঘৰুৱা ড্ৰেছত আছো। কি যি পাৰো হে দেখুৱাই যাম শিৱসাগৰ আপোনালোকে চাই থাকিব ভিডিওটো। এৰি নিদিব মোৰ লগত সহযোগ কৰি থাকক। সব ভিডিওটো বিশেষ কথা নকওঁ চাই থাকক। Friends আহি পালো নামদাং শিলৰ হাকু এটা শিলেৰে বনোৱা বিখ্যাত আহোম যুগৰ কীৰ্তিচিহ্ন আৰু দেখুৱাম কীৰ্তিচিহ্ন আপোনালোকে ভিডিওটো চাই থাকক Secret place where only the moon can see. Beyond the shores, there is something more, just waiting for you and me. I see that you're yearning for something more. I feel the waves around me shaking me to my core. I can give to you everything you need. We can live on the water. Friends আহি উপস্থিত হলহি ৰংঘৰৰ সন্মুখত এটো চক ভাৰত কি পৃথিৱী বিখ্যাত বুলি ক'ব পাৰি আহোম যুগৰ পুৰণি কীৰ্তিচিহ্ন ৰংঘৰ ভিতৰলৈ নাযাওঁ আজি সো বাহিৰৰ পৰা আপোনালোকক দেখুৱাই দিছো That you're yearning for something more. I feel the waves around me.
Tonight, I'd lie for you, baby. Honestly, honestly, ফ্ৰেণ্ডছ কি ভিউ চাওক না, ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি আছে গাত। এটা বিল্ডিঙৰ ওপৰৰ পৰা ভিডিঅ'টো বনাইছোঁ। আপোনালোকো নিশ্চয় আহিব, এডোখৰ পুৰণি কীৰ্তিচিহ্ন থকা ঠাই। চ' ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই, বাই।